জনপ্ৰিয় পুৱতিতৰ ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাকত আপোনালোকে দেখিবলৈ পাব অৱশেষত অহিৰণে জোনক ঘৰলৈ লৈ আহিব আৰু অহিৰণৰ মাকে অহিৰণক মই যে কি অজ্ঞানী সন্তান জন্ম দিলো যিয়ে সোণ আৰু পিতলৰ মাজত একো পাৰ্থক্যই বুজি নাপায়। আনফালে আপোনালোকে দেখিবলৈ পাব অনুভূতিয়ে বেদম হয় আপুনি আৰু কি সাহসত মোক এইষাৰ কথা ক'বলৈ পালে এই বুলি সুধিব আৰু তেতিয়া বেদে অনুভূতি মই তোমাৰ হাজবেণ্ড হয় এই বুলি ক'ব। লগতে আপোনালোকে আহিবলগীয়া খণ্ডটোত দেখিবলৈ পাব অহিৰণৰ মাকে অহিৰণৰ বায়েকক এজনী মাকৰ পৰা যে সন্তান কাঢ়ি লৈ যোৱাৰ প্ৰতিশোধ মই ল'ম এই বুলি কয় আৰু তেতিয়া বায়েক বহুত বেছি আনন্দিত হৈ পৰিব। ইফালে আপোনালোকে দেখিবলৈ পাব জোনে ঘৰৰ দুৱাৰতে চাকিৰ কাঁহীখন তলত পেলাই দিব অৰ্থাৎ তেওঁৰ হাতৰ পৰা পৰি যাব আৰু তেতিয়া বায়েকে ঘৰত যে বোৱাৰী আহিলে লক্ষী অহা বুলি কয় কিন্তু এয়া যে অমংগলহে হৈছে এই বুলি কয় আৰু তেতিয়া জোন আৰু অহিৰণ বহুত বেছি আৱেগিক হৈ পৰে। বন্ধু-বান্ধৱীসকল এতিয়া বাৰু আহিবলগীয়া খণ্ডটিত কি হ'ব সম্পূৰ্ণ আপোনালোকে সোমবাৰৰ খণ্ডটিৰ পৰা দেখিবলৈ পাব। গতিকে আপোনালোকে যদি পুৱতিতৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।